হাই দোস্ত, ফাইনেলি আজি এটা ভিডিঅ' বনাবলৈ লৈছোঁ আপোনালোকৰ কাৰণে। এইটো আপোনাৰ দীপৰবিল হয়, তো ভিডিঅ'টো মই বিগিনিং কৰিমেই আৰু। তো ঠিক আছে বন্ধুসকল, আপোনালোকক এটা ভিডিঅ' আজি দেখাবৰ কাৰণে মই ইয়াত ভিডিঅ'টো বনাবলৈ আহিছোঁ। এইটো দীপৰবিল হয়। তো ঠিক আছে বন্ধুসকল, ভিডিঅ'টো ষ্টাৰ্ট কৰা যাওক। ৱেলকাম বেক মাই ইউটিউব চেনেল OMG, অ' মাই গড। বন্ধুসকল, প্ৰিয় বন্ধুসকল, আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাবলৈ আহিছোঁ ইয়াত মই দীপৰবিল। আপোনালোকে বহুত বছৰ আগতে শুনিছিল এটা অসমৰে মানে ছুপাৰহিট অসমীয়া এলবামৰ গীত, ৰাকেশ ৰিয়ান নামৰ আমাৰ যিজন পপুলাৰ গায়ক আছে এছামিজ, সিয়ে গানটো বনাইছিল আৰু ছুপাৰ ডুপাৰ হিট হৈছিল। সেইখন বছৰত খালি ইটো গীতে আৰু আছিল, হ'লেও বহুত মানে এইটো গানটো মানে সকলোৱে শুনিছিল, ভাল পাইছিল। তো প্ৰিয় ছাবস্ক্ৰাইব, আপোনালোকে দীপৰবিলখন হয়তো কিছুমানে অল অসমৰ ভিতৰত মানে এখনে দীপৰবিল, বহুত ডাঙৰ হয়। আৰু মই দেখাবলৈ চেষ্টা কৰিছোঁ কিমান ডাঙৰ এৰিয়া, আপোনালোকে চাব। এইখন দীপৰবিল, যিটো নেকি গানটো ছুপাৰহিট হৈছিলে, সেইটো গানটো ৰাকেশ ৰিয়ানে গাইছিল। চাওক ভালকৈ, ইয়াত নৌকা বিহাৰো আছে, সৰু নৌকা আছে, নৌকা চলাব পাৰে ইয়াত আহিলে। চাৰিওপিনে ঘূৰাই দিছোঁ মই, চাব। এইখনেই আপোনাৰ দীপৰবিল। এইটো মোটামুটি গুৱাহাটী আজাৰা বিমানবন্দৰৰ কাষতে অৱস্থিত দীপৰবিল। বহুত ডাঙৰ বিল হয়, ইয়াত বহুত মাছো পোৱা যায়। মাছ পাবলৈ ইয়াতে অলপ সস্তা দামত মানে জিন্দা মাছ পোৱা যায়। গতিকে ইয়াতে মাছ বিক্ৰী কৰি, মাছ মাৰি মানুহে ৰাস্তাৰ কাষতে বিক্ৰীও কৰে। গতিকে মই বিলখন আপোনালোকক ভালকৈ দেখাইছোঁ ঘূৰাই ঘূৰাই। অসমৰ মানুহে শুনাহে পাইছে, বহুতে আজিলৈকে দেখা নাই দীপৰবিলখন কেনেকুৱা, ক'ত অৱস্থিত। এইটো জালুকবাৰী ডিষ্ট্ৰিক্ট হ'ব, জালুকবাৰী কামৰূপ এইটো এৰিয়াত পৰে দীপৰবিল এইখনে। আপোনালোকে গানটোতো শুনিছে, সেই গানটো যিটো গান আছিল, দীপৰবিলতে জাকৈ মাৰোতে জগিয়ে ধৰিলে মাতিছিলি তই মোক ভয়তে, সেইটো এই বিলখনক লৈয়ে গীতটো গাইছিলে ৰাকেশ ৰিয়ানে, আৰু বহুত মানে হিট হৈছিল গানটো। গতিকে আপোনালোকক মই দেখাই আছোঁ। আৰু অলপমান খোজকাঢ়ি এইটো দেখাইছোঁ, আপোনালোকে চাওক। ওপৰৰ পৰা দেখাইছোঁ, বহুত ডাঙৰ হয় বিলখন, আপোনালোকে চাব। আজি বহুত মানুহ ইয়াতে এনজয় কৰাৰ কাৰণে আহিছে, এনজয় কৰিবৰ কাৰণে বহুত মানুহ আহিছে। এইখন ইয়াতে মাছো মাৰি আছে, চাওক ভালকৈ চাওক, মাছো মাৰি আছে। মোটামুটি দেখালোৱে বন্ধুসকল। আপোনালোকে দীপৰবিল নামটো শুনি আছিল, আজি মই ভালকৈ দেখালোঁ আপোনালোকক। বহুত ডাঙৰ হয়, চাওক। ভিডিঅ'টো শেষলৈকে চাব আৰু ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিব প্ৰিয় বন্ধুসকল। তো থেংক ইউ, ধন্যবাদ। জয় হিন্দ, জয় অসম।